নমস্কাৰ মনিহাৰ পাকঘৰৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ হোটেলৰ দৰে কেনেকৈ ঘৰতে চিঙৰা বনাব পাৰি। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া মই লৈছোঁ ময়দা 2 কাপ, অকণমান নিমখ, কেইটামান কালজিৰা, আৰু 4 চামুচ ৰিফাইন অইল। এতিয়া গোটেইখিনি ভালদৰে মই মিলাই ল'ম। এনেকুৱাকৈ মিলাম যাতে গোটেইখিনি এটা লাড়ুৰ দৰে হয় আৰু চুই দিয়াৰ লগতে যে ভাঙি যায়। এতিয়া অলপ ঠাণ্ডা পানী লৈ ভালদৰে মঠি ল'ম টান হোৱাকৈ। এতিয়া তাত অকণমান ৰিফাইন তেল সানি আধা ঘণ্টাৰ বাবে ঢাকি ৰাখিম। এতিয়া এখন কেৰাহীত অকণমান ৰিফাইন তেল গৰম হ'বলৈ দিম। এতিয়া তাত কুটি লোৱা পিঁয়াজখিনি ঢালি দিম। কুটি লোৱা আদা আৰু কুটি লোৱা নহৰুখিনি দিম। অলপ লৰাই ল'ম। এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ দিলোঁ, জিৰা গুড়ি 1 চামুচ দিলোঁ, হালধি 1 চামুচ আৰু ৰঙা জলকীয়া গুড়ি 1 চামুচ দি ল'ম। ভালদৰে আকৌ লৰাই ল'ম। এতিয়া আগতেই বইল কৰি থোৱা আলু, বুট আৰু মটৰখিনি ঢালি ভালদৰে ভাজি ল'ম। এতিয়া ভাজি হোৱাৰ পিছত ঠাণ্ডা হ'বৰ বাবে থৈ দিম। এতিয়া আৰু অলপ ভালদৰে ময়দাখিনি মঠি ল'ম অকণমান কোমল হোৱাকৈ। এটা এটাকৈ লাড়ু বনাই ল'লোঁ। এতিয়া বেলি ল'ম। দীঘলকৈ বেলিম, গোলকৈ বেলিব নালাগে। এতিয়া মাজতে দুভাগকৈ কাটি ল'ম। অকণমান পানী সানি লৈ চিঙৰাৰ শ্বেপ দিম।
এতিয়া ভিতৰত পুৰখিনি দিম। চামুচেৰে অলপ অলপকৈ হেঁচি দিলোঁ। এনেদৰে চামুচেৰে ভালকৈ হেঁচি দিলে চিঙৰাৰ শ্বেপটো বহুত ধুনীয়া হয়। আকৌ অকণমান পানী সানি লৈ দুইটা চাইডে লগাই দিম। ঠিক এনেদৰেই মই গোটেইকেইটা চিঙৰা তৈয়াৰ কৰি ল'ম। এতিয়া অলপ সময়ৰ বাবে মই কাপোৰ এখনেৰে ঢাকি ৰাখিম। এতিয়া এখন কেৰাহীত অলপ ৰিফাইন তেল সৰহকৈ লৈছোঁ যাতে চিঙৰাকেইটা ভালদৰে ডুব যায়। ৰঙচুৱা হোৱাকৈ কম জুইত ভাজি ল'ম। এনেকৈ মই ভালদৰে লৰাই থাকিম। আৰু এতিয়া এটা এটাকৈ চিঙৰা মই প্লেট এখনত উঠাই ল'ম। আৰু এয়া চাওকচোন, মোৰ চিঙৰা ৰেডি হৈ গ'ল। হোটেলৰ পৰা কিনি খোৱাতকৈ আপোনালোকেও এনেকৈ ঘৰতে বনাই খাই চাব পাৰে। আৰু যদি বনাই খায় তেন্তে হ'লে কেনেকুৱা পালে মোক এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে হ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।